হাই দোস্ত হয় হাই আজি আমি এটা প্ৰেংক কৰিম প্ৰেংকটো আমি গাড়ীৰ ভিতৰতে কৰিম আমি এতিয়া গাড়ীত বহি আছোঁ মোৰ লগত আছে সখী পংকজ আমি এতিয়া প্ৰেংকটো হ'ব কেনেকুৱা যে আমি এতিয়া ফোন কৰি আনন'ন নম্বৰবিলাকত ফোন কৰিম যেনেকৈ মোৰ নম্বৰৰ পিছৰ নম্বৰবিলাকত কি আছে লাষ্ট সংখ্যাটোৰ পিছত কাৰ তাত লাগে কি হয় সেই বিষয়ে অলপ দেখাম আমি কেনেকুৱা অলপ জমনি হ'ব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব চ' এতিয়া আমি এই মোবাইলটো লৈছোঁ মোবাইলটো লৈ আমাৰ ব্লুটুথ লাগি আছে গাড়ীৰ ভিতৰত এতিয়া আমি মোবাইলটোৰ মোৰ নম্বৰটো হ'ল 7086880735 এতিয়া মই দুটা সংখ্যা বঢ়াই দিম 67টো নাৰাখি মই 8ত ফোন কৰিম 8ত এতিয়া ক'লৈ লাগে কাৰ তাত লাগে কি হয় ছোৱালী নে ল'ৰা সেইটো আমি এতিয়া গম পাম চ' লেটছ ট্ৰাই ফোনটো কৰিলোঁ ওকে The person you have called is speaking Busy to as- someone else. You can wait or call again later. आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल The person Hello হেল্ল' কোননো কোননো মানে মইতো তোমাৰ সপোনৰ ল'ৰাই কৈ আছোঁ কোন সপোনৰ ল'ৰা সপোনৰ মানে তোমাৰ সপোনৰ যিটো দিঠকত আহোঁ ৰাতি আহোঁ কি ফালতু নিশ্চয়। ভাল কথা নাই নেকি কোন হয় কওক কোন হয় মানে তোমাৰ সপোনৰ ক'লোৱেচোন কি ফালতু কৰি আছে ৰং নম্বৰ কিজানি ৰাখক আৰে ৰ'বা ৰাখিম ৰ'বা বিয়াৰ পিছততো মোৰ ৰাখিবই আপোনাৰ- লাগিব তোমাক মোৰ আপোনাৰ লগত ফালতু কথা পাতিবলৈ সময় নাই আপুনি ফোনটো ৰাখক ফাল্টুটো হ'বই ন ভাল পোৱাৰ মাজত ফাল্টুটো হ'বই অৱশ্যলি নিশ্চয় অভিয়াছলি ভাল লাগিছে তোমাক ভাল লাগিছে সেইটোৰ কাৰণে ফোন কৰিলোঁ মোৰ কিন্তু আপোনাক অলপো ভাল লগা নাই এনেকে ছোৱালী মানুহক ফোন কৰি ডিষ্টাৰ্ব দিয়ে নেকি তুমি ডিষ্টাৰ্ব পাইছা নেকি তুমি দেখিলে ভাল পাবা পাইছোতো ডিষ্টাৰ্ব পাইছা মানে তুমি ভাল পোৱা সেইকাৰণে ডিষ্টাৰ্ব পাইছা হেল্ল' অঁ কোৱা আগতে নিজৰ মুখখনৰ পৰা আইনাত চাওকচোন মোৰ নিজকে কি বুলি ভাবিছে আপুনি আইনাত চাব দিছে দেই আইনাত চাওঁ চালোঁ মই নিজকে কি বুলি ভাবিছে চাওকচোন একবাৰ নিজকে মোক ভাল পাবহে মোৰ সখীয়ে ক'ব কেনেকুৱা লাগিছে একদম হেণ্ডচাম হেণ্ডচাম লাগিছে হেণ্ডচাম লাগিছে লাগিব পাৰে আপোনাৰ বান্দৰ নিচিনা মুখখন হেণ্ডচাম বাট মোৰ আপোনাক একো হেণ্ডচাম নালাগে ঠিক আছে হয় নেকি মোৰ যে তোমাক ভাল লাগে এতিয়া মোৰ আপোনাক ভাল নালাগে আৰু এনেকে ফোন কৰি নেক্সট টাইম ডিষ্টাৰ্ব দি নাথাকিব দেই ৰ'বা মোৰ যে তোমাক ভাল লাগে মোৰ ভাল নালাগে বুলি কৈছে ন এতিয়া মোৰ যে ভাল লাগে সেইটো কি হ'ব এতিয়া আপোনাৰ প্ৰব্লেম আপোনাৰ মোক ভাল লাগে মোৰ আপোনাক ভাল নালাগে সেইটো মোৰ প্ৰব্লেম মোৰ যে ভাল লাগে বহুত ছোৱালী আছে তথাপিতো তোমাক চাওক ফাল্টু নকৰিব দেই ৰাতিপুৱাই পুৱাই মোৰ আপোনাক ভাল নালাগে আৰু কি এনেকে নাম্বাৰ লৈ পেলাই ক'ত পাইছে মোৰ নাম্বাৰ তোমাৰ নম্বৰটো মানে মই কালি মন্দিৰত মানে ভগৱানক ক'লোঁ যে এজনী ধুনীয়া ছোৱালীৰ নম্বৰ লাগে ভগৱানে সপোনত আহি তোমাৰ নম্বৰটো দিলে আৰু মই তোমাক ৰাতিপুৱাই উঠিয়ে ফোন কৰিলোঁ সেইকাৰণে অভদ্ৰ নেকি আপুনি আপোনাৰ এনেকে মানুহ ডিষ্টাৰ্ব দি থাকে যে অকণমান ঘৰৰ কাম বন কৰিব মাহঁতে ভাল পাব গম পাইছে এনেকে ছোৱালীক ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিব ঘৰততো কাম বন কৰোঁৱে তথাপিও আৰু তুমি আহিলে আৰু ঘৰখন সম্পূৰ্ণ হৈ যায় সেইটো কাৰণে তোমাক ফোন কৰিছোঁ হৈছে আপোনাৰ নিশ্চয় পাগলা কাটেকত ভৰ্তি কৰিবলগীয়া হৈছে দেই তুমি যদি বিচাৰা আৰু তুমি আপোনাৰ যদি মোৰতো সঁচাকে গৈছে আপুনি অলপ চেক আপ কৰি আহিব তুমি যদি বিচাৰা হ'বতো আপুনি অকণমান ফাটেকত গৈ পেলাই মোৰ সখীয়ে তোমাক কিবা ক'ব কি মোৰ সখীয়ে তোমাক কিবা ক'ব মোৰ যিটো বিয়া মই কোনো চাকৰি সখী- লাগিব লাগিব ন এইটো সখীৰ লগত তুমি এক ছেকেণ্ড কথা পতাচোন সখীৰ লগত মোৰ কোনো সখী চখীৰ লগত কথা পাতিবলগীয়া নাই আপোনাৰ নাই সেইটো নহয় তোমাক খুবেই ভাল পায় মোক কৈছে তোমাৰ কাৰণে তেওঁ মানে জান দিব পাৰে তেনেকুৱা কৈছে বাদ দিয়ক তেনেকুৱা জান দিয়া মানুহ বহুত দেখিছো নাই দেখিবা বহুত দেখিবা নেদেখাও নহয় কিন্তু হাজাৰৰ মাজত এক দিব থাকে দিব পাৰিম বুলি যে কৈছে তাক দিব দিয়ক যদি সি মৰে তেতিয়াহ'লে মই তাৰ হম দিয়ক ঠিক আছে এতিয়া আপুনি ফোনটো ৰাখক মৰা মানে এনেকে ডিষ্টাৰ্ব দি নাথাকিব দেই মানুহ কৰিবলগীয়া কাম বহুত থাকে ৰ'বা ৰাখিম ৰ'বা মৰাৰ পিছত কেনেকৈ তুমি আকৌ তেওঁৰ হ'বা নেপায় নহয় তেনেকুৱা তোমাক বিচাৰিছে আপোন কৰিব বিচাৰিছে এতিয়া চোৱা
হেল্ল' হেল্ল' বকি যাওকচোন তোমাৰ নামটো কি আছিল কিয় কম মোৰ নাম আপুনিতো আপোনাক ভগৱানে মোৰ নাম্বাৰটো দিছে যদি মোৰ নামটোও কৈ বকি আছে নিশ্চয় সেইটো বাৰু মোৰ ওপৰত থৈ দিছে নম্বৰটোৱে দিছে বাকীখিনি ভগৱানে মোকে কৰিব দিছে আপোনাৰ যদি বেলেগ কাম বন নাই কামটো আছে মোৰ ঢেৰ কাম আছে তেনেহ'লে কাম কৰক ন মানুহক এনেকে ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছে কামেইতো কৰি আছো তোমাক পটোৱাৰ কাম এইটো কি ডাঙৰ কাম ইয়াতকৈ ডাঙৰ কাম কি হ'ব পাৰে আৰু অ প্লিজ না এনেকে মানুহ কামোৰ দি নাথাকিব তুমি কামোৰ পাইছা নেকি অ পাইছোতো মই কোনো পৰুৱা নহয় যে কামোৰ দিম তোমাক কি ফাল্টু হে আপুনি ফোনটো ৰাখকচোন ফোনটো কিয় কিয় ৰাখিব লাগে আপুনি নাম্বাৰ পালে কথা চথা কওকচোন মোৰ ভগৱানে দিলে কৈছেচোন অভদ্ৰ নেকি ৰাতিপুৱাই পুৱাই মদ ভাং খালে নেকি কিবা মদটো আমি খাইছো নেকি চুয়ে পোৱা নাই আমি মদ খাই পোৱা নাই চুয়ে পোৱা নাই ভাং চাং খালে চাগে আপুনি মদৰ গন্ধটো পালে মাথা ঘূৰাই আমাৰ নামটো লোৱাৰ লগে লগে আমাৰ সুখীৰ কাহ উঠি গৈছে ভাঙৰ গেছটো লগা যেন লাগি গৈছে ভাঙৰ গেছটো লগা যেন লাগি গৈছে তুমি কি কৰিছা এতিয়া আপোনালোকৰ নাটক বাজিবিলাক বন্ধ কৰক আৰু ফোনটো ৰাখক ঠিক আছে তুমি কি কৰিছা এতিয়া মই মোৰ বয়ফ্ৰেণ্ডৰ লগত বিজি আছো বয়ফ্ৰেণ্ড আছে নেকি তোমাৰ হয় তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি হয় আছে কিয় এবাৰ ক'লে শুনা নাপায় নেকি এতিয়া বয়ফ্ৰেণ্ডৰ লগত বিজি আছে মানে মোৰ লগত বিজি আছে ইয়া অ হেল্ল' আপোনাৰ ভাত পাবৰ কাৰণে আপোনাৰ মুখখন এবাৰ আইনাত চাই লওক আইনাত চালোতো আৰু কেইবাৰ চাম আৰু এবাৰ চাই লৈছোঁ দিয়া তুমি তোমাৰ কথা সঁচাই আৰু তোমাৰ কথা আমি আইনাত চাই লৈছোঁ মুখখন বাৰু আইনাত চাই লৈছোঁ আমি হ'লতো চালোতো ফোনটো ডিছকানেক্ট হৈ গ'ল পুৰা কাম হৈ খাইছে